নমস্কাৰ আজি আমি আলোচনা কৰিম উইন্ডোজ 11 অপাৰেটিং সিস্টেম থকা কম্পিউটাৰ এটাত কোনো সফটওয়্যাৰ ইনষ্টল নকৰাকে অসমীয়া টাইপিং কৰিব পৰা এটা সহজ কৌশল ইয়াত আমি অসমীয়া কিবোৰ্ড এক্টিভ কৰিবৰ বাবে প্ৰথমতে কম্পিউটাৰটোত ইন্টাৰনেট সংযোগ কৰি ল'ব লাগিব আৰু ইয়াৰ পিছত উইন্ডোজ সেটিংস উলিয়াই ল'ব লাগিব উইন্ডোজ সেটিংস উলিয়াবৰ বাবে আমি উইন্ডোজ কিটো প্ৰেছ কৰি আই কিটো প্ৰেছ কৰিব লাগিব আমি ডেস্কটপত উইন্ডোজ সেটিংস উইন্ডোখন দেখা পাইছো এতিয়া আমি ইয়াত থকা টাইম এণ্ড ল্যাঙ্গুৱেজত ক্লিক কৰিব লাগিব আৰু ইয়াৰ পিছত ইয়াত থকা ল্যাঙ্গুৱেজ এণ্ড ৰিজন অপচনটোত ক্লিক কৰিব লাগিব এতিয়া ইয়াত অসমীয়া কিবোৰ্ড এক্টিভ কৰিবৰ বাবে অসমীয়া ল্যাঙ্গুৱেজটো এড কৰি ল'ব লাগিব অসমীয়া ল্যাঙ্গুৱেজ এড কৰিবৰ বাবে ইয়াত থকা এড এ ল্যাঙ্গুৱেজ বুটামটোত ক্লিক কৰিব লাগিব আৰু ইয়াৰ সাৰ্চ বাৰত টাইপ কৰিব লাগিব ASS টাইপ কৰাৰ লগতে আমি অসমীয়া অপচনটো দেখা পাইছো এতিয়া ইয়াত ক্লিক কৰি ইয়াৰ তলত থকা নেক্সট বুটামত ক্লিক কৰিব লাগিব এতিয়া ইয়াত থকা এই ইনষ্টল বুটামত ক্লিক কৰিব লাগিব ইনষ্টল বুটামত ক্লিক কৰাৰ লগে লগে ইয়াত অসমীয়া ল্যাঙ্গুৱেজ ইনষ্টল হৈ গৈছে এতিয়া আমি এই উইন্ডোজ সেটিংসৰ উইন্ডোখন ক্লোজ কৰি দিব পাৰো এইখিনিতে এটা কথা জনাই থওঁ যে এই কৌশলটোৰ জৰিয়তে আমি ওয়াৰ্ড এক্সেল পাৱাৰপইণ্ট আৰু ওয়েব ব্ৰাউজাৰৰ জৰিয়তে ফেসবুক ইনষ্টাগ্ৰাম আদিত অসমীয়া আখৰ লিখিব পাৰিম এতিয়া আমি অসমীয়া টাইপিং কৰিবৰ বাবে মই মাইক্ৰসফট ওয়াৰ্ড ওপেন কৰি লৈছো আৰু এতিয়া ইয়াত অসমীয়া টাইপিং কৰিবৰ বাবে অন স্ক্ৰিন কিবোৰ্ডখন মই আনি ল'ব লাগিব আৰু তাৰ বাবে মই কন্ট্ৰোল উইন্ডোজ কি প্ৰেছ কৰি ও কিটো প্ৰেছ কৰিছো আমি ডেস্কটপত অন স্ক্ৰিন কিবোৰ্ডখন দেখা পাইছো এতিয়া ইয়াত অসমীয়া ল্যাঙ্গুৱেজ এক্টিভ কৰিবৰ বাবে টাস্ক বাৰত থকা এই ল্যাঙ্গুৱেজ বুটামটোত ক্লিক কৰিব লাগিব আৰু ইয়াৰ পৰা আসামিজ ইনস্ক্ৰিপ্ট কিবোৰ্ড লেআউটত ক্লিক কৰিব লাগিব এতিয়া আমি আমাৰ কিবোৰ্ডখন অসমীয়া ল্যাঙ্গুৱেজত সলনি হোৱা দেখা পাইছো এতিয়া মই ইয়াত অসমীয়া টাইপ কৰিবৰ বাবে মাউসৰ জৰিয়তে এই কিবোৰ্ডখনত ক্লিক কৰি লিখিব পাৰিম আৰু যদি আমাৰ অসমীয়া ইনস্ক্ৰিপ্ট কিবোৰ্ডখন মুখস্থ থাকে তেনেহলে আমি কিবোৰ্ডৰ পৰা টাইপ কৰি অসমীয়া লিখিব পাৰিম এতিয়া মই ইয়াত এটা যুক্তাক্ষৰ থকা শব্দ কেন্দ্ৰীয় শব্দটো লিখিব বিচাৰিছো কেন্দ্ৰীয় শব্দটো লিখিবৰ বাবে মই কত ক্লিক কৰিছো তাত একাৰ দিছো আৰু দন্ত্যানত ক্লিক কৰি যুক্তাক্ষৰ লিখিবৰ বাবে হসন্ত ব্যৱহাৰ কৰিছো এতিয়া দন্ত্য দ দিছো আৰু ৰকাৰ দিবৰ বাবে আকৌ হসন্তত ক্লিক কৰি ৰত ক্লিক কৰিছো এতিয়া দীঘইকাৰত ক্লিক কৰিছো আৰু শেষত অন্ত্যেষ্টিয়ত ক্লিক কৰিছো ইয়াত আমি দুই ধৰণৰ ফন্ট ব্যৱহাৰ কৰিব পাৰো এটা হল বৃন্দা আৰু এটা হল সোনাৰ বাংলা এই দুটা ফন্টে আমি ইয়াত ব্যৱহাৰ কৰিব পাৰো মই ফন্ট ফেজটো খলাই সোনাৰ বাংলা কৰি দিছো ইয়াৰ বাবে মই সিলেক্ট কৰি লৈছো আমাৰ ফন্টৰ ডিজাইনটো সলনি হৈ আমি দেখা পাইছো এতিয়া আমি বেজনন্ত আখৰটো থকা এটা শব্দ ইয়াত টাইপ কৰিবলৈ চেষ্টা কৰিম কাৰণ বেজনন্ত আখৰটো অসমীয়া কিবোৰ্ডত নাই ইয়াৰ বাবে আমি বেংগলী কিবোৰ্ডখন এক্টিভ কৰি ল'ব লাগিব আৰু বেংগলী কিবোৰ্ডখন এক্টিভ কৰিবৰ বাবে মই উইন আই প্ৰেছ কৰিছো আৰু ইয়াত টাইম এণ্ড ল্যাঙ্গুৱেজত ক্লিক কৰি ল্যাঙ্গুৱেজ এণ্ড ৰিজনত ক্লিক কৰিছো আমি আগৰ দৰে এড এ নিউ ল্যাঙ্গুৱেজ বুটামত ক্লিক কৰি ইয়াত বেংগলী টাইপ কৰিছো আৰু এতিয়া ইয়াত নেক্সটত ক্লিক কৰি ইয়াত থকা ইনষ্টল বুটামত ক্লিক কৰিছো আমাৰ বেংগলী কিবোৰ্ডখন ইনষ্টল হৈ গৈছে এতিয়া আমি উইন্ডোজ সেটিং উইন্ডোখন ক্লোজ কৰি দিছো এতিয়া বেজনন্ত থকা সাক্ষাৎকাৰ শব্দটো মই ইয়াত লিখিব বিচাৰিছো ইয়াৰ বাবে মই কন্ট্ৰোল উইন্ডোজ আৰু ও প্ৰেছ কৰি অন স্ক্ৰিন কিবোৰ্ডখন ইয়াত আনি লৈছো এতিয়া ইয়াত সাক্ষাৎকাৰ লিখিবৰ বাবে হট ক্লিক কৰিছো আকাৰ দিছো শিফট প্ৰেছ কৰি ক্ষয় লিখিছো তাত আকাৰ দিছো এতিয়া বেজনন্ত দিবৰ বাবে মই টাস্ক বাৰত থকা ল্যাঙ্গুৱেজ অপচনত আকৌ ক্লিক কৰি এইবাৰ বেংগলী স্ক্ৰিপ্ট কিবোৰ্ড লেআউট বাছি লৈছো এতিয়া ইয়াত আমি শিফট প্ৰেছ কৰি ইয়াত থকা এই বেজনন্তত ক্লিক কৰি দিছো আকৌ অসমীয়া কিবোৰ্ড উলিয়াবৰ বাবে মই টাস্ক বাৰত গৈ ল্যাঙ্গুৱেজ বুটামত ক্লিক কৰি আসামিজ ইনস্ক্ৰিপ্ট লেআউটত ক্লিক কৰিছো এতিয়া কত আকাৰ দি ৰ লিখিছো এনেদৰে আমি অসমীয়া শব্দ বা যুক্তাক্ষৰ থকা শব্দ সহজতে লিখিব পাৰো এতিয়া মই আপোনালোকৰ সুবিধাৰ্থে কিছুমান যুক্তাক্ষৰ থকা শব্দ মই তলত বৰ্ণনা কৰিম